ইমান দেৰি হৈ গ'ল এতিয়ালৈকে তেওঁ অহা নাই যে চে অকন চাই আহোচোন বাহিৰৰ পৰা আরে নগেন তহঁতি চাকৰি কৰ তহঁতি টাউনত থাকি ভাল পাওঁ আমিনো কি আমি গাঁৱলীয়া মানুহ গাঁৱতে ভাল লাগে আৰু কি তই আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছ কটাৰীটো ক'ত পৰি গ'ল আহিবি আহিবি এ ভগৱান কটাৰীটো মই ভয় লাগে বুলি লৈ আনিছিলো জানো ক'ত পৰি থাকিলে ৰাম 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 হে ভগৱান ৰাম 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 হে ভগৱান কি যে হৈ গ'ল এটা মই কটাৰীটোকে বিচাৰিম না মানুহজনকে বিচাৰিম এইটো মানুহ নে ভূত বগা বগা ড্ৰেছ পিন্ধিছে ইমান ঠাণ্ডা লাগিছে মোৰটো ঢাকিয়ে লওঁচোন যা বাপেকে মাথা ঢাকি দিলে এইটো পাক্কা ভূত হয় এইফালেতো পৰা নাই এইফালে পৰিছে নেকি চাই আহোচোন পলা যোগেন পলা নহ'লে জান খাব মোৰ এতিয়া হে ভগৱান মোৰ মানুহজনৰ মাতটো নিচিনা লাগিছে হেৰি হেৰি শুনিছে হে ৰাম মোৰ মাইকী মানুহ ওপৰত আহিছে আৰু মোক মাতিছে হেৰি হেৰি শুনিছে নে হেৰি আপুনি কিয় উল্টা পুল্টা বকি আছে মোৰ হাতৰ পৰা কটাৰীটোহে পৰি গৈছিলে তাকেহে বিচাৰি আছিলো ওলাই আহ নাই নাই মই নাযাওঁ 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 আৰে কথাটো বুজা নাই কেলে কটাৰীটোহে পৰি গৈছিলে মই তাকেহে বিচাৰি আছিলো আহ ওলাই আহ গৈছো কিন্তু তোমাকে ভয় খুৱাই মাৰিবা দেই